নমস্কাৰ কণমানিহঁত, তোমালোকে বাৰু শিক্ষক দিৱসত কেনেকৈ ভাষণ দিবা? আজি তোমালোকৰ বাবে শিক্ষক দিৱসৰ এটি ভাষণ মই প্ৰস্তুত কৰি আনিছোঁ। আহাচোন ভাষণটো প্ৰথমে আমি শুনি লওঁ। আজিৰ সভাত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, মৰমৰ বন্ধু বান্ধৱী, দাদা বাইদেউ, ভাইটি ভণ্টি আৰু অতিথিসকল, আজি শিক্ষক দিৱস উপলক্ষে মই দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। আজিৰ দিনটোতে মাদ্ৰাছৰ তিৰুতানী নামৰ এখন চহৰত পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল। তেওঁ সুখ্যাতিৰে দৰ্শন বিষয়ত BA আৰু MA পাছ কৰি শিক্ষকতা জীৱনৰ পাতনি মেলে। তেওঁ মহীশূৰ বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, অন্ধ্ৰ বিশ্ববিদ্যালয়, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। তেখেতে দৰ্শন বিষয়ত বহুকেইখন কিতাপ ৰচনা কৰি থৈ গৈছে। তেখেতৰ কেইবাখনো গ্ৰন্থ নোবেল বঁটাৰ বাবে মনোনীত হৈছিল। ৰাধাকৃষ্ণন আছিল স্বাধীন ভাৰতৰ প্ৰথম জনা উপৰাষ্ট্ৰপতি। পাছত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিও হয়গৈ। ৰাষ্ট্ৰপতিৰ দৰে সন্মানজনক পদত থাকিও তেওঁ নিজকে শিক্ষক হিচাপে পৰিচয় দিহে ভাল পাইছিল। সেয়ে তেওঁৰ জন্মদিনটো ব্যক্তিগত জন্মদিন হিচাপে পালন কৰাতকৈ শিক্ষকসকলৰ বাবে বিশেষ দিন হিচাপে উদযাপন কৰিবলৈ কৈছিল। সেয়ে প্ৰতি বছৰে 5 ছেপ্টেম্বৰ দিনটো সমগ্ৰ ভাৰততে শিক্ষক দিৱস হিচাপে উলহ মালহেৰে পালন কৰা হয়। তেখেতৰ মতে শিক্ষক এডাল মমবাতিৰ দৰে, যি নিজে জ্বলি আনক পোহৰ দিয়ে। শিক্ষাই সমাজৰ পৰা কুসংস্কাৰ, অন্ধবিশ্বাস আদি আঁতৰ কৰি সমাজ আৰু দেশৰ উন্নতি আনে। শিক্ষক দিৱসৰ এই পবিত্ৰখনত ৰাধাকৃষ্ণনদেৱক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। লগতে সকলো শিক্ষাগুৰুক প্ৰণাম জনালোঁ। ইয়াকে কৈ মোৰ চমু দুআষাৰ সামৰণি মাৰিলোঁ। ধন্যবাদ।